নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাৰ ঘৰলৈ গৈছিলোঁ কিবা এটা কামৰ কাৰণে হঠাতে, আৰু অকণমান সময়ৰ কাৰণে গৈছিলোঁ আৰু গৈয়ে একদম দেখিলোঁ আলুৰ খেতিৰ মাজত একদম শাক। আৰু দেখিছেনে মোৰ ল'ৰাটোৱে গৈ পাই একদম খুৰাই, সেইজন খুৰা আৰু ভণ্টি খুৰাই মানে এইখন কিবা সৰু বনটো চাফা কৰাৰ কাৰণে কৰিছিলে। সি একদম পাই সি বিৰাট ফূৰ্তি, একদম মাটি খান্দাত লাগি গৈছে। আৰু আমিও একফালৰ পৰা শাক তুলিবলৈ আৰম্ভ কৰি দিছোঁ। এই যে আলুৰ মাজত সৰু সৰু কি শাক কয় সেইফালে আপোনালোকে নাজানো, আমি ভৌঠা শাক বুলি কওঁ। আৰু সেই শাকটো বহুত গজিছিলে। খুৰাই কৈছে এনেওতো আলুত মাটিখিনি তুলি দিয়া যাব, গতিকে শাকখিনি তুলি দিয়া। ময়ো বোলো ঠিকে আছে, যিহেতু একদম ভেজাল নোহোৱা শাক, গতিকে শাকখিনি তুলি যোৱাত লাগি গ'লোঁ। ভণ্টিয়ে ক'ৰবালৈ গৈছিলে, তাইও আহি ডাইৰেক্ট পূৰা পথাৰলৈ আহিছে আৰু আমি গোটেইকেইজনে মিলি এই শাক তুলিছোঁ, ভৌঠা শাক। আৰু পূৰা যিমানখিনি পাৰিছোঁ তুলিছোঁ আৰু এফালৰ পৰা একদম আলুৰ সেইফালে আলুখিনিত মাটিখিনি দিলেই, গতিকে তাৰখিনি এনেই গ'ল শাকখিনি। এইফালে আকৌ দিবলৈ আছিলে, মই বোলো এইফালৰখিনিও এনেই যাব শাকখিনি, গতিকে শাকখিনি তুলি দিওঁ। কিয়নো এতিয়া যিহেতু চব খেতিতে ধৰক সাৰ মৰা হয়, গতিকে এইবিলাক শাক পাবলৈ টান আৰু খায়ো বহুত ভাল লাগে। সেইকাৰণে ভাবিলোঁ শাকখিনি তুলি লওঁ। আপোনালোকে বাৰু ভিডিঅ'বোৰ চাইছেনে? যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰে। এয়া দেখিছেনে একদম বেটাই ধূলি, সি একদম এই নতুন কাপোৰ মই ওপৰতো খুলি দিলোঁ যেনিবা, সি গোটেই কোদালখন লৈ মানে একফালৰ পৰা মাটি খান্দি আছে। সিক আৰু কোনে মাতে, মাটি লাৰিবলৈ মানে তাক আৰু একোৱেই নালাগে। একফালৰ পৰা সি খান্দি গৈছে আৰু সি য'ত পাইছে তাতে খান্দিছে। খুৰাই কৈছে হ'ব দে, এদিনে আকৌ নহয়, সিও লাৰক, সৰু ল'ৰা ছোৱালীক অকণমান লাৰিব দিব লাগে। আচল কথাটো হ'ল আমাৰ য'ত ঘৰ মানে তাত অকণমান ৰ'দটো কম, মানে ছাইডত বাঁহ আছে, গতিকে সিমান ৰ'দ নাপায়। কিন্তু আমাৰ মাহঁতৰ পথাৰৰ কাষত ঘৰ যে, একদম ৰ'দ কিমান ভাল লাগে। এই ঠাণ্ডা দিনৰ যিখিনি ৰ'দ পথাৰত লাগে বহুত ভাল লাগে। এই আমাৰ মায়েও একদম বহি বহি শাক তুলিছে। মাৰ বোলে ভাগৰ লাগিছে, মই বোলো বহি বহি তুলি থাকা আৰু আমি এইফালৰ পৰা একবাৰ পৰিৱেশটো চাই লওঁ। আৰু এনেদৰে আমি গোটেইকেইজনে লগ হৈ শাকখিনি তুলিলোঁ। আৰু এইয়া আমাৰ মানুহজন আৰু বেটাই একফালৰ পৰা আছে। আৰু এইয়া দেখিছেনে শাক মানে দুকলিৰ পৰা ভৰ্তি কৰি শাক আনিলোঁ। এতিয়া এই শাকখিনি খাব লাগিব। আজিলৈ ইমানেই, বাই বাই। ভাল লাগিছে যদি লাইক কৰিব।